শিক্ষাৰ্থীসকল গায়ত্ৰীজ ক্লাছৰুমলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি দ্য ৰোড নট টেকেন কবিতাৰ কেইটামান MCQ কৰিবলৈ লৈছোঁ। প্ৰথমটো হৈছে দ্য পয়েট অফ দ্য ৰোড নট টেকেন ইজ, ইয়াত পয়েট মানে কবিৰ নাম সোধা হৈছে। আমি সকলোৱে জানো কবিৰ নাম হৈছে ৰবাৰ্ট ফ্ৰষ্ট। টু ৰোডছ ডাইভাৰ্ছ ইন য়েল্ল' উড, এইটো এটা কবিতাৰ লাইন উঠাই দিছে। দ্য মিনিং অফ ডাইভাৰ্ছ ইজ, ডাইভাৰ্ছৰ অৰ্থ কি? ডাইভাৰ্ছৰ অৰ্থ হৈছে ছেপাৰেটেড। এইটো তোমালোকে কবিতাটোৰ পিছপিনে যোনবোৰ ইংৰাজীৰ পৰা ইংৰাজীলৈ যোনটো মানে শব্দ অৰ্থ দিয়া আছে তাৰ পৰা পাবা। এইখিনি ইম্পৰ্টেণ্ট হয়, তোমালোকে সেইখিনি চাবা। নেক্সট আমি আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। এইটো হৈছে দ্য টু ৰোডছ ছিগনিফাই। কবিতাটোত আমি দুটা ৰাস্তাৰ কথা কোৱা কৈছে, টু ৰোডছ। সেইটোৰ ভিতৰৰ অৰ্থটো কি, গভীৰ অৰ্থটো কি বুলি চিহ্নিত কৰিছে? টু চইচেছ ইন লাইফ, টু ষ্ট্ৰীটছ মানে ৰাস্তা, দ্য ডিফাৰেণ্ট এইমছ ইন লাইফ মানে জীৱনৰ বিভিন্ন ধৰণৰ লক্ষ্যবোৰৰ কথা কৈছে। দ্য ডিফাৰেণ্ট ডিচিশ্যনছ ইন লাইফ জীৱনৰ বিভিন্ন ধৰণৰ সিদ্ধান্তৰ কথা কৈছে। এতিয়া টু চইচেছ আমি তাতে গম পাইছোঁ সেই কবিতাটোত আচলতে জীৱনত দুটা আমি যে বাছনি কৰি ল'ব লাগে, দুটাৰ ভিতৰত এটা, সেইটো বিষয়ে কোৱা হৈছে প্ৰথমটো উত্তৰ। তাৰপিছতে আহিলে দ্য মিনিং অফ ৱে লিডছ অন টু ৱে। এইটো এটা ৱে লিডছ অন টু ৱেটো এটা আমাৰ কবিতাৰ পৰা আমি পাইছোঁ এইটো শব্দ। এইকেইটাৰ অৰ্থ কি? ইয়াৰ অৰ্থটো হৈছে দ্য ডিফিকাল্ট চিটুৱেশ্যনছ ইন লাইফ। ইয়াত যদিও ৱে মানে ৰাস্তাৰ কথা বুলি ভাবিব পাৰা, ৰাস্তাৰ কথাও ইয়াত কোৱা নাই যে আমি এটা সমস্যাৰ পিছত এটা সমস্যাত সোমাই যাওঁ, তাৰপিছত আমি ওলাব নোৱাৰোঁ, সেইটো কথাহে ইয়াতে বুজোৱা হৈছে। কাৰণ দ্য ডিফিকাল্ট চিটুৱেশ্যনছ ইন লাইফ। তাৰপিছৰ প্ৰশ্নটো হৈছে ইটছ ন' ষ্টেপ হেড ট্ৰডন ব্লেক, চ' নাও দ্য কালাৰ অফ দ্য লিভছ ইজ, মানে এইটো কবিতাৰ লাইনৰ পৰা দি আছে যে কৈছে যে গছৰ পাতবোৰ এতিয়া ক'লা হোৱা নাই, কোনো মানুহ ইপিনে যোৱা নাই, সেইটো কাৰণে গছৰ পাতবোৰ ক'লা হোৱা নাই। কিন্তু গছৰ পাতবোৰৰ কালাৰ কেনেকুৱা আছিল? তাত আমি উত্তৰটো দিছোঁ য়েল্ল' কালাৰ আছিল। আই শ্বেল বি টেলিং দিছ উইথ এ চাই, এইটো এটা কবিতাৰ পংক্তি। একৰ্ডিং টু দ্য লাইন দ্য মুড অফ দ্য পয়েট, এতিয়া আমি ক'ব লাগে যে এই কবিতাত এই লাইনটোৰ মতে কবিজনৰ মনৰ অৱস্থাটো কেনেকুৱা। কবিৰ মানে মুডটো, কবিৰ মনৰ অৱস্থাটো কেনেকুৱা আছিলে? তেওঁ বহুত হেপ্পী আছিলে নে, এংগ্ৰি আছিলে নে, ছেড আছিলে নে, ডিপ্ৰেছ আছিলে, নিৰাশা নে, খঙত আছিলে নে? উত্তৰটো দিছোঁ আমি ছেড। দুখত কৈছে দেখে যে মই এই কামটো কৰি মই দুখী হ'লোঁ। নেক্সট, দ্য ট্ৰেভেলাৰ কুড নট ট্ৰেভেল বোথ দ্য ৰোডছ, পথিকজনে দুটা ৰাস্তাত যাব নোৱাৰে কাৰণ হি ডিডণ্ট ৱান্ট টু ট্ৰেভেল বোথ দ্য ৰোডছ, তেওঁ দুটা ৰাস্তাত যাব বিচৰা নাছিল। বি অপশ্যনটো হৈছে নে হি ৱাজ এ ছিংগল ট্ৰেভেলাৰ হু কুডণ্ট ট্ৰেভেল টু ৰোডছ এট দ্য ছেম টাইম, নে তেওঁ এজন পথিক যি একেটা সময়তে দুটা ৰাস্তাত যাব নোৱাৰে, নে হি ফাউণ্ড বোথ দ্য ৰোড ছেম, নে দুইটা ৰাস্তাত তেওঁ একেধৰণৰ পালে, নে হি ৱাজ টায়াৰ্ড অফ ট্ৰেভেলিং, নে তেওঁ মানে ট্ৰেভেল কৰি মানে টায়াৰ্ড হৈ গৈছে, ভাগৰ হৈছে। আনচাৰটোতে বি, তেওঁ এজনেই ট্ৰেভেলাৰ, সেইকাৰণে দুটা ৰাস্তা তেওঁ যাব নোৱাৰে, সেইকাৰণে এটা তেওঁ তাৰ ভিতৰত চুজ কৰিবলগীয়া হ'ল। তো আনচাৰ হৈছে বি। এইবাৰ আমি নেক্সট প্ৰশ্নটো চাওঁ। দ্য পয়েট চুজ দ্য ৰোড, কবিয়ে কেনেকুৱা ৰাস্তাটো কবিয়ে কোনটো ৰাস্তা বাছনি কৰি ল'লে? মোৰ ট্ৰেভেল বাই, যোনটো বেছিকৈ মানুহে তাত ভ্ৰমণ কৰে যোনটো ৰাস্তাই দি, নে লেছ ট্ৰেভেল বাই, যোনটো মানুহ কমকৈ যায়, নট ট্ৰেভেল বাই এনিৱান, কোনোৱে যোনটো ৰাস্তাত নাযায়, নে ট্ৰেভেল বাই অলমষ্ট এভৰিৱান, নে সকলোৱে যোৱা ৰাস্তাটো বাছি ল'লে। এতিয়া আমি জানো যে তেখেতে লেছ ট্ৰেভেল বাই, কমকৈ যোনটো ৰাস্তাত মানুহ যায়, যেনেকুৱা পথত যায় তেনেকুৱা এটা পথ তেওঁ বাছনি কৰি ল'লে। উত্তৰ হৈছে নম্বৰ বি। তাৰপিছত আহিলে এমং দ্য গিভেন ষ্টেটমেণ্ট দ্য কাৰেক্ট ষ্টেটমেণ্ট ইজ, তলত কিছুমান ষ্টেটমেণ্ট দিয়া আছে, বাক্য দিয়া আছে, তো তাৰ ভিতৰত কোনটো শুদ্ধ? সেইবোৰৰ কাৰণে তোমালোকে সেই বাক্যকেইটা পঢ়িব লাগিব আৰু বুজি পাব লাগিব। দ্য পয়েট হেজ মেড এ ডিফিকাল্ট চইচ এণ্ড ব্লেমছ হিমছেল্ফ, তাৰপিছতে কবিয়ে এটা বৰ মানে কঠিন মানে বাছনি কৰিলে আৰু তেওঁ সেইটো কাৰণে নিজক মানে ব্লেম কৰি থাকে, নিজকে তেওঁ মানে দুখ দি থাকে। দ্য পয়েট মেড এ ৰাইট চইচ এণ্ড হেপ্পী এবাউট ইট, নে কবিয়ে এটা ভাল মানে শুদ্ধ এটা বাছনি কৰিলে আৰু তেওঁ সেইটো কাৰণে সুখী। দ্য পয়েট হেজ মেড এ ডিফিকাল্ট চইচ এণ্ড একচেপ্টছ হিজ দ্য ৰেচপনচিবিলিটি, যে কবি এটা বাছনি যোনটো কৰি ল'লে পথ, তেওঁ সেইটো কঠিন, কিন্তু কবি মানে যোনটো ডিফিকাল্ট চইচ হ'ল তেওঁ কিন্তু একচেপ্ট কৰিছে, মানি লৈছে যে এইটো মোৰ ভুল হ'ল, বা যিয়ে হ'ল যি নহ'ল মই আগুৱাই যাব লাগিব, এইটো তেওঁ মানি লৈছে। দ্য পয়েট ডিনাইজ দ্য চইচ হি মেড, আৰু কৈছে নে তেওঁ যোনটো চইচ কৰিছে এইটো মানিয়ে লোৱা নাই যে মই এইটো চইচ কৰিছিলোঁ বুলি। আমি উত্তৰটো জানোৱেই যে তেওঁ আচলতে ডিফিকাল্ট এটা চইচ কৰিছে, কিন্তু তেওঁ একচেপ্ট কৰিছে। তাৰপিছত হৈছে দ্য মিনিং অফ ৱান্টেড ৱেৰ। ৱান্টেড ৱেৰ ফ্ৰেজটোৰ কি অৰ্থ সেইটো আমি চাব লাগিব। ৰোড ইজ ভেৰি ৰাফ, ৰাস্তাটো বৰ খহটা ওখ চাপৰ। ৰোড ইজ নট ট্ৰেভেল, ৰাস্তাটোত কোনো মানে যোৱা নাই। দ্য ৰোড ইজ ইউজ ফ্ৰিকুৱেণ্টলি, বহুত জল্দি মানে ৰাস্তাটো মানুহে ব্যৱহাৰ কৰি থাকে। অল অফ দ্য এবভ, নে সকলোখিনি। আমি জানো যে ইয়াৰ মানে হৈছে ৱান্টেড ৱেৰ মানে হৈছে যোনটো ব্যৱহাৰ কৰা হোৱা নাই, মানে সেইটো হৈছে দ্য ৰোড ইজ নট ট্ৰেভেল। নেক্সট,
দ্য ছিজন বিং টকড এবাউট ইন দ্য পইম কবিতাটোত যে আমি কৈছোঁ য়েল্ল' উডৰ কথা কৈ আছোঁ এইটো কোনটো ছিজনৰ লগত মানে মিলোৱা হৈছে এইটো হৈছে অটম ছিজনত য়েল্ল' হৈছে লিভছবোৰ দ্য কালাৰ অফ দ্য উড ইজ মানে হাবিখনৰ কালাৰটো কেনেকুৱা আছিলে আমি প্ৰথমতে পাইছোঁ য়েল্ল' উড বুলি কৈছিলে তো য়েল্ল' উড উত্তৰটো হৈছে য়েল্ল' উড প্ৰশ্নটো হৈছে উই ফেচ দ্য ছেইম প্ৰব্লেম এজ দ্য পইট কবিৰ নিচিনা সমস্যা সেই সমস্যাটো আমি জীৱনত কেতিয়া সন্মুখীন হওঁ কবিৰ সমস্যাটো কি আছিলে যে দুটাৰ মাজত এটা বাছনি কৰিব লাগে এতিয়া আমি তেনেকুৱা ধৰণৰ প্ৰব্লেমটো আমি কেতিয়া আমি জীৱনত সন্মুখীন হওঁ ওৱান্স ইন এ লাইফ এবাৰেই হওঁ নেভাৰ ইন লাইফ আমি কবিৰ নিচিনা সমস্যা আমি কেতিয়াও সন্মুখীন নহওঁ মেনি টাইমছ বহুতবাৰ হওঁ টুৱাইচ ইন লাইফ দুবাৰ হওঁ আমি এনেকুৱা ধৰণৰ সমস্যা জীৱনত বহুতবাৰ সন্মুখীন হওঁ যে আমি যিকোনো দুটাৰ ভিতৰত যিকোনো এটা বাছি ল'ব লাগে তেতিয়া সেই সমস্যাটো আমাৰ কবিৰ নিচিনা একে সমস্যা এইটো আমি বহুত বেছিকৈ সন্মুখীন হয় কাৰণে আনচাৰ হৈছে মেনি টাইমছ somewhere ages and ages hence here hence means কৈছে যে কেতিয়াবা বহুত যুগৰ hence এতিয়া হেন্সৰ অৰ্থটো কি হেন্সৰ অৰ্থটো হৈছে এট প্ৰেজেণ্ট বৰ্তমান ইন দ্য পাষ্ট অতীতত ইন দ্য ফিউচাৰ মানে ভৱিষ্যতে নে সকলোখিনি বুজাইছে হেন্স মানে ইয়াতে এই কবিতাটোত হেন্সৰ অৰ্থ হৈছে ইন দ্য ফিউচাৰ ভৱিষ্যতে বহুত যুগৰ পিছত ভৱিষ্যতে এই কথাষাৰ মই এনেকৈ ক'ম সেইটো মানে কবিয়ে কৈছিলে সেইকাৰণে হেন্স হৈছে ইন দ্য ফিউচাৰ নেক্সট প্ৰশ্ন চুজ দ্য কাৰেক্ট ষ্টেটমেণ্ট কোনটো শুদ্ধ ষ্টেটমেণ্ট হয় এইটো বাছি উলিয়াব লাগে দ্য পইট ৰিগ্ৰেটছ হিজ ডিচিজন কবিয়ে যোনটো কাম কৰিলে তেওঁ সেইটো লৈ বহুত মানে অনুশোচনাত ভুগিছে দ্য পইট একচেপ্টছ দ্য ৰিয়েলিটি কবিয়ে মানি লৈছে যোনটো মানে ৰিয়েলিটি যোনটো সঁচা আচল যোনটো কথা সেইটো তেওঁ মানি লৈছে চিটুৱেশ্যনটো মানি লৈছে দ্য পইট ইজ এংগ্ৰি এবাউট হিজ ডিচিজন কবিৰ বৰ খং উঠিছিল যে মই এইটো কিয় ডিচিজন ল'লোঁ এইটো সিদ্ধান্ত কিয় লৈছিলোঁ পইট ইজ ইনডিফাৰেণ্ট এবাউট হিজ ডিচিজন তেওঁ যোনটো ডিচিজন ল'লে সেইটো লৈ তেওঁ কোনো ভূক্ষেপ কৰা নাই মানে যি হৈছে আমি জানো যে কবিয়ে যেতিয়া তেওঁৰ জীৱনত যেতিয়া ডিফিকাল্টিছ আহিলে তথাপিতো তেওঁ একচেপ্ট কৰিলে যে ৰিয়েলিটিটো যে সঁচা যি হ'ল তেওঁৰ জীৱনত একচেপ্ট কৰি ল'লে মানি ল'লে আৰু আগবাঢ়ি গ'ল অন ডেট মৰ্ণিং দ্য টু ৰোডছ লুক সেইদিনাখন ৰাতিপুৱা ৰাস্তা দুটা একে দেখা পাইছিল বাট দ্য পইট ফাউণ্ড ডেট কিন্তু কবিয়ে মানে এটা ৰাস্তাত যে গুচি গ'ল এটা ৰাস্তাত গুচি যোৱাৰ কাৰণটো কি ওৱান ৰোড ৱাজ শ্বৰ্টাৰ দেন দ্য আদাৰ তেওঁ দেখিলে এটা ৰাস্তা ইটোতকৈ চুটি ওৱান ৰোড ৱাজ নেৰ'ৱাৰ দেন দ্য আদাৰ এটা ৰাস্তা ইটো ৰাস্তাতকৈ ঠেক আৰু ওৱান ৰোড ৱাজ ফুল অফ গ্ৰাছ এণ্ড ৱাজ নট ইউজ আৰু এটা দেখিলে যে এই ৰাস্তাটো মানে গোটেই ঘাঁহনিয়ে ভৰ্তি হৈছে এইটো ব্যৱহাৰ হোৱা নাই ওৱান ৰোড ৱাজ ফুল অফ পিবলছ মানে হৈছে সৰু শিলগুটি সেই ৰাস্তাটো পিবলছেৰে ভৰ্তি হৈ আছে তেওঁ এটা যে ৰাস্তা চুজ কৰি ল'লে কাৰণ তেওঁ ভাবিলে সেই ৰাস্তাটো মসৃণ মানে স্মুথ হ'ব যাবৰ কাৰণে কাৰণ সেইটো ৰাস্তাটো কি হৈছে গ্ৰাছেৰে ফুল হৈ আছিলে আৰু সেই ৰাস্তাটো কোনেও ব্যৱহাৰ কৰা নাই কিনো আছে তেওঁ জানিবৰ কাৰণে সেইটো কাৰণে তেওঁ সেই ৰাস্তাটো দি গুচি গ'ল সেইকাৰণে উত্তৰটো হৈছে নম্বৰ চি শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু ভৱিষ্যতেও মই ক্লাছ 9ৰ লেচনছবোৰৰ MCQ দিবলৈ চেষ্টা কৰিম তোমালোকে যদি ভাল পাইছা মোৰ চেনেলটো চাই থাকিবা আৰু তোমালোকৰ ফ্ৰেণ্ডছকো ৰিকমেণ্ড কৰিব পাৰা থেংক ইউ ফৰ ৱাচিং বাই বাই